নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো প্ৰিয় দৰ্শকসকল আমাৰ ভাৰতীয় মানুহে তথা অসমীয়া মানুহে হৰণ অংক আৰু যোগ অংক বহুত ভালকৈ কৰিব পাৰে বহুত চুকা গতিকে আজি কৰোনাৰ প্ৰসংগত কোভিড-19ৰ প্ৰসংগত মই কম অসমীয়া মানুহে কেনেকৈ হৰণ অংক কৰিব পাৰে আৰু কেনেকৈ যোগৰ অংক কৰিব পাৰে প্ৰিয় দৰ্শকসকল এয়া পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান আৰু এই ভিডিঅ' প্ৰেজেণ্ট কৰিছোঁ মই ডক্টৰ ডলি বুঢ়াগোহাঁই তেতিয়াহ'লে দৰ্শকসকল আহক মূল বিষয়বস্তুলৈ আহোঁ প্ৰিয় দৰ্শকসকল মই কৈছোঁ যে আমাৰ মানুহে হৰণ অংক কৰি ভাল পায় মানে বিভাজনৰ অংক হৰণ মিন্স বিভাজন গতিকে আমাৰ মানুহে বিভাজনৰ অংক কৰি ভাল পায় এই বিভাজনৰ অংক আমাৰ মানুহে ব্ৰিটিছসকলৰ পৰাই শিকিছিল বিশেষকৈ আমাৰ যিবিলাক পলিটিকেল লিডাৰ্ছ যি পাৰ্টিৰে নহওক তেওঁলোকে কিন্তু এই বিভাজনৰ অংকবোৰ বৰ ভালকৈ শিকিছে ইয়াৰ লগতে আমাৰ মাজৰ কিছু জনসাধাৰণে কিন্তু এই বিভাজনৰ অংকবিলাক শিকিছে পলিটিকেল লিডাৰ্ছবিলাকে বিভাজনৰ অংকটো ভালকৈ শিকিছে কিন্তু এই পাভত গজা কিছুমান নেতা তেওঁলোকে কিন্তু কি কৰিছে অংকটো যিটো বিভাজনৰ অংক হৰণ অংকটো কৰিব পাৰে কিন্তু তেওঁক পাতি দিব লাগিব নাইবা কৈ দিব লাগিব যদি কোনোবা লিডাৰ বা কোনোবা পাৰ্টিয়ে কয় যে তুমি অংকটো ধৰ্মৰে হৰণ কৰা তেওঁলোকে কিন্তু কৈ দিব মানে কিহেৰে হৰণ কৰিব লাগিব তেওঁক অংকটো পাতি দিলে তেওঁক কৰি দিব ধৰ্মৰে হৰণ কৰিব দিলে তেওঁ ধৰ্মৰে হৰণ কৰি দিব যদি কয় ভাষাৰে হৰণ কৰা ভাষাৰে হৰণ কৰিব যদি কয় উচ্চ নিচৰে হৰণ কৰা উচ্চ নিচ ইয়াৰে হৰণ কৰি দিব গতিকে এই হৰণ কৰি বিভাজন কৰাত বহুত পাকৈত আমাৰ মানুহ এই প্ৰসংগটো মই এইটো কাৰণে কৈছোঁ মই আগেই কৈছোঁ যে মই কৰোনাৰ প্ৰসংগত কৈছোঁ এই কৰোনা ভাইৰাছ অসমত যেতিয়া অহা নাছিল অসমলৈ আমি খুব মানে স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ কিন্তু যেতিয়া আমাৰ এই যিবিলাক আমাৰ তাবলিগী পাৰ্টি তেওঁলোকৰ পৰা যেতিয়া অসমলৈ কৰোনা আহিলে আৰু যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তেওঁলোকৰ নামবিলাক গাই দিলে তেওঁলোকৰ নামবিলাক কৈ দিলে যে এইটো তাবলিগীৰ পৰা বেমাৰটো আহিছে কিয় কৈ দিলে তেওঁ যেতিয়া ক'লে আমাৰ পাভত গজা কিছুমান লিডাৰে যিসকলে নিজকে বহুতো ভাল ৰাইটাৰ বুলি ভাবে যি কিছুমান আছে নিজকে বহুত ভাল সাংবাদিক বুলি ভাবে কিছুমান আছে নিজকে বহুত ভাল ছ'চিয়েল মিডিয়াত তেওঁলোকে ষ্টেটাছ দিব পাৰে বুলি ভাবে সেইসকলে কিন্তু কথাটো ভুল বুজিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই নামকেইটা কৈছিল যাতে অসমীয়া মানুহে এই মানুহখিনিৰ পৰা যিসকলে তাবলিগী পাৰ্টি যাৰ পৰা বেমাৰটো আহিছে তাৰ অৰিজিন বা চ'ৰ্চটো য'ৰ পৰা আহিছে সেইসকল মানুহৰ পৰা যাতে বাকী বেমাৰ নোহোৱা মানুহখিনি যাতে আঁতৰত থাকিব পাৰে যাতে চিনাক্তকৰণ কৰিবৰ কাৰণে দিছিলে কিন্তু আমাৰ এই পাভত গজা নেতাসকলে কি ভাবিলে তেওঁলোকে ভাবিলে আমাক অংকটো কৰিব দিছে বিভাজনৰ অংকটো গতিকে তেওঁলোকে কি কৰিলে খৰধৰকৈ বিভাজনৰ অংকবিলাক ফেচবুকত কৰিলে ইউটিউবত কৰিলে য'তে পায় ইনষ্টাগ্ৰাম য'তে পায় তেওঁলোকে বিভাজনৰ অংকটো কৰি পেলালে কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেইটো কোৱা নাছিল তেওঁ স্পষ্টভাৱে কৈছিল টিভিত মানে তেওঁ ষ্টুডিঅ'ত বহি কৈছিল যে এতিয়া ৰাজনীতিৰ কথা নানিব এইটো সময়ত ৰাজনীতিৰ কথা অনাটো উচিত নহয় তেওঁ স্পষ্টভাৱে কৈছিল কিন্তু আমাৰ মানুহে কি কৰিলে বিভাজনৰ অংকটো কৰি পেলালে যাৰ কাৰণে এই মানুহখিনি যিখিনি তাবলিগী মানুহখিনি তেওঁলোকে কিন্তু তেওঁলোকতো ক'বই নালাগে তেওঁলোকে কি কৰিছে মডাৰ্ণ ছ'চাইটিৰ পৰা বোলে তেওঁলোক আঁতৰত থাকে
মডাৰ্ণ ছ'চাইটিৰ পৰা আঁতৰত থাকে তেওঁলোকে ইমান মোবাইল ইউজ নকৰে ফোন কৰিবলৈ অকমানি মোবাইল এটা ফোনৰ কাৰণে ইউজ কৰে তেওঁলোকে বোলে ইউটিউব নাচায় ফেচবুক নাচায় তেওঁলোক মডাৰ্ণ ছ'চাইটিৰ পৰা আঁতৰি থাকে মডাৰ্ণ ছ'চাইটিৰ পৰা আঁতৰি থাকে কিন্তু তবলিগত গ'লে কিন্তু তেওঁলোকে প্লেনত যায় ট্ৰেইনত যায় প্লেন আৰু ট্ৰেইন মডাৰ্ণ মানে ছ'চাইটিৰ বস্তু নহয় নে কি ভাবে নাজানো তেওঁলোকৰ যিটো অজ্ঞতা তেওঁলোকে যিটো বুজি পোৱা নাই হেতুটো মানে ভাষা নাই ক'বলৈ কিন্তু এই অজ্ঞতাৰ কাৰণে কি হ'ল যতে ততে যেতিয়া এই কথাবিলাক ওলাই গ'ল গতিকে তেওঁলোকে কি কৰিলে বহুতে ভয়তে পলাবলৈ ধৰিলে মানে তেওঁলোকে অলপ বেলেগ ধৰণে কথাবিলাক ভাবিবলৈ ধৰিলে গতিকে এই পলিটিক্যাল নেতাসকলে যেনেকৈ তেওঁলোকে ৰাজনীতি কৰে তেনেকৈ কিন্তু সময়ত তেওঁলোকে পাৰ্টিৰ খাতিৰত কৰে সময়ত কিন্তু আজি যি বিশ্বত মানে যি কৰোনাৰ ত্ৰাস আহিছে তাত কিন্তু সকলোৱে এক হৈ গৈছে আৰু আমি দেখা পাইছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতিপুৱাৰ পৰা গধূলিলৈ শিলচৰৰ পৰা ডিব্ৰুগড়লৈ যিমান হস্পিটেল আছে তেওঁ ঘূৰি ফুৰে দিনটোত কেইখন হস্পিটেল ঘূৰে তেওঁৰ মানে সীমা নাই কিমান কষ্ট কৰে তেওঁ সীমা নাই আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ এই যে 15 দিন আমাৰ যিটো ফাৰ্ষ্ট আইডেন্টিফাই হোৱা যিটো কৰোনা ভাইৰাছ আইডেন্টিফাই হ'ল তাৰ আগতে মানে 10-15 দিন মান যেতিয়া সময় পালে ইমান ততাতয়াকৈ তেওঁ কমেও 5000 মান আমাৰ ৰোগী ৰাখিব পৰা আইচিইউৰ সৈতে তেওঁ মানে ব্যৱস্থা কৰিলে এতিয়া এই যে 5000 ব্যৱস্থা কৰিছে শিলচৰৰ পৰা ডিব্ৰুগড়লৈ যে বেমাৰী ৰখাৰ কাৰণে কৰোনা বেমাৰী ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁ কি কৈছে নেকি যে এইখিনি অকল মুছলমান মানুহৰে বেমাৰ হ'ব আৰু ইয়াত মুছলমান মানুহকে ৰাখিম সেইটোতো কোৱা নাই এই যেটো এৰেঞ্জমেন্ট কৰিলে 5000 মানুহৰ হেবোৰ সকলো মানুহৰ কাৰণে কৰিছিলে কাৰণ কোৰ পৰা কেনেকৈ কোনটো সোৰ্সৰ পৰা বেমাৰ আহে ক'ব পৰা নেযায় আৰু এই কথা আমি গম পালো এটা আহিলে আমাৰ তবলিগী পাৰ্টি পৰা আমাৰ অসমলৈ আহিলে যথেষ্টখিনি মানুহ তাৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু হোৱাৰ সম্ভাৱনা আছে আকৌ আজি আমি গম পালো গুৱাহাটীত আকৌ ওলাইছে সেই গুৱাহাটীত যেটো ওলাইছে এজন ব্যক্তিৰ তেওঁৰ কিন্তু কৰোনাৰ সোৰ্সটো বেলেগ তেওঁৰ গাত বেলেগৰ পৰা লাগি আহিছে গতিকে চক আমি এইবিলাক লৈ আসলতে এনে আমি জৰ্জৰিত গোটেই বিশ্ব মানে কৰোনাৰ ত্ৰাসত জৰ্জৰিত হৈছে ভয়ত পেপোৱা লাগিছে সামান্য এটা ভাইৰাছৰ সৈতে যুদ্ধ কৰিছে অকল গোটেই ডক্টৰ সকলেই নহয় হস্পিটেলৰ মানে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা মন্ত্ৰীলৈকে সকলোৱে যুঁজ কৰিছে আৰ্মি আপোনাৰ পুলিচ বিভাগ সকলোৱে যুঁজ কৰিছে গতিকে এইটো এটা সোৰ্সৰ পৰা আহিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই সেই কাৰণে প্ৰথম যেতিয়া তবলিগী পাৰ্টিৰ আমাৰ কৰোনা বেমাৰীজন ওলালে তে প্ৰশ্ন কৰোতে তে ইমান সহজভাৱে সুন্দৰকৈ কৈছে যে কিয় বেমাৰীটো আহিব আমিতো নাহিব বুলি ভবা নাই আৰু বেমাৰী ওলাব পাৰে কাৰণে এই ব্যৱস্থাটো কৰিছে গতিকে এই নামবিলাক যেতিয়া প্ৰচাৰ কৰি দিলে আসলতে নামবিলাক প্ৰচাৰ কৰিব নালাগে বেমাৰীৰ নামবিলাক কিন্তু প্ৰচাৰ এইটো কাৰণে কৰিলে তেখেতৰ ৰাজনৈতিক বিচক্ষণতাটো আছে আমি জানো গতিকে তেওঁ কি কৰিলে এই প্ৰচাৰ কৰি দিলে যাতে এই মানুহখিনি বাকি মানুহখিনি তেওঁলোকৰ পৰা আঁতৰত থাকে প্ৰচাৰ কৰি দিলে যাতে এই যে ৰাস্তাত ওলাবলৈ উদ্ভণ্ডালি কৰি থকা মানুহখিনি যাতে ভিতৰত থাকে সেই কাৰণে তেওঁ প্ৰচাৰ কৰিছে সেই কাৰণে তেওঁ ষ্টুডিঅত বহি কৈছে যে ইয়াত ৰাজনীতিৰ কথা নেপাতো কিন্তু কিছুমানে কিন্তু এই বিভাজনৰ অংকটো কৰি সমাজখন আৰু এই দুৰ্দশাৰ সময়ত আৰু বেয়া কৰিছে নহলে সেই মানুহকিটা ইমান পলাই নেথাকিলেহেঁতেন এইটো হৈছে আমাৰ বিভাজনৰ অংক বিভাজন কৰিব কোৱা নাছিল কিন্তু আমি বিভাজনৰ অংকত ইমান এক্সপাৰ্ট বুলি ভাবো আমি লগতে ফেসবুকে সোশ্যাল মিডিয়াত সব কৰি দিলো এইটো হৈছে আমাৰ বিভাজনৰ যতে ততে আমি বিভাজনৰ অংকটো কৰিবলৈ চাওঁ দ্বিতীয়তে হৈছে আমাৰ
মানুহে যোগ অংক কৰি বহুত ভাল পায়, যোগৰ অংক কৰি ভাল পায়। মানে চৰকাৰখনৰ পৰা কি পাইছে, এইখন চৰকাৰে মোক কি দিছে, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, ইউনিফৰ্ম দিছে, এইকেইটা যোগ। এইখন চৰকাৰে কি দিব, এইখন চৰকাৰে আমাক আৰু বেছিকৈ দিব, গতিকে সেইখন যোগ। এনেকৈ কি কৰোঁ, আমি চৰকাৰখনৰ পৰা ব্যক্তিগতভাৱে কি পালোঁ আমি হিচাপ নিকাচ কৰি থাকোঁ। আৰু এতিয়া আপোনালোকে চাওক, আচলতে চৰকাৰৰ পৰা আমি ব্যক্তিগতভাৱে চাকৰি, স্বাস্থ্য, শিক্ষাৰ বাহিৰে আচলতে ব্যক্তিগতভাৱে লাভৱান হ'বলৈ আমি চৰকাৰ এখনৰ পৰা কেতিয়াও যোগৰ হিচাপ কৰিব নালাগে। এইটো কাৰণে নালাগে, আমাক স্বাস্থ্যৰ আমাৰ সুবিধা লাগিব, আমাৰ শিক্ষাৰ সুবিধা লাগিব, ৰাজহুৱা কামবিলাকতহে চৰকাৰক কামখিনি কৰিবলৈ সুবিধা দিব লাগে। আমি কি কৰোঁ, ব্যক্তিগতভাৱে যদি আমি যোগ কৰিব নোৱাৰোঁ, তেতিয়া কি কৰোঁ, সেই চৰকাৰখনক পিছৰবাৰ আমি ভোট নিদিওঁ। এইটো হৈছে আমাৰ যোগৰ অংক। কিন্তু প্ৰিয় দৰ্শকসকল, বৰ্তমান পৰিস্থিতিত আমি সকলোৱে বিভাজনৰ অংক আৰু যোগৰ অংক বাদ দিব লাগিব। এইটো কাৰণে বাদ দিব লাগিব, এতিয়া আমি মাইনাছৰ অংক কৰিব লাগিব। আমি সকলোৱে এতিয়া মাইনাছৰ অংক, বিয়োগ অংক কৰিব লাগিব। এইটো কাৰণে বিয়োগ অংক কৰিব লাগিব। এতিয়া কৰোনা ভাইৰাছৰ কাৰণে বিশ্বত কি হৈছে, আমেৰিকাৰ দৰে ধনী দেশসমূহ, ইটালীৰ দৰে চহকী দেশসমূহ কি হৈছে, এতিয়া বৰ্তমান তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে কি হৈছে, ক্ষতিগ্ৰস্ত হৈছে। লগতে ভাৰতবৰ্ষও বহুত ক্ষতিগ্ৰস্ত হ'ব। এই যে কৰোনা বেমাৰীসকলৰ কাৰণে যে হস্পিটেলত ব্যৱস্থা কৰিছে, এই কৰোনা বেমাৰ অহাৰ কাৰণে যে দুখীয়া মানুহ ওলাই যাব পৰা নাই, তাৰ কাৰণে দুখীয়া মানুহক খাবলৈ দিছে। গতিকে কৰোনা ভাল হোৱাৰ পিছত কিন্তু আমি সকলোৱে মাইনাছৰ অংক কৰিব লাগিব। আমি ফেমিলি, পৰিয়ালবিলাকেও মাইনাছৰ অংক কৰিব লাগিব। আমাৰ যিবিলাক আমাৰ দৰকাৰী বস্তু, বিশেষ দৰকাৰী নহয়, সেইবিলাক আমি ভোগ কৰিব নালাগিব। কাৰণ অৰ্থনৈতিকভাৱে প্ৰতিটো পৰিয়ালে ক্ষতিগ্ৰস্ত হ'ব। আমাৰ যিটো জৰুৰী বস্তু, আমি সেইবিলাক আমি সেইবিলাক মানে কিনাত মানে গুৰুত্ব দিব লাগিব। সেইবিলাক বস্তু পোৱাত গুৰুত্ব দিব লাগিব, আহৰণ কৰাত গুৰুত্ব দিব লাগিব। ঠিক তেনেকৈ চৰকাৰ এখনৰ কিন্তু তেনেকৈ চৰকাৰখনৰ পৰা আমি মাইনাছৰ হিচাপ ল'ব লাগিব। এইটো কাৰণে ল'ব লাগিব, এতিয়া দুখীয়া মানুহবিলাকক কি কৰিছে, সেই এটকীয়া চাউলবিলাক এতিয়া দি দিছে। স্কুলবিলাকত যি চাউল দিয়ে, সেয়া দুখীয়া মানুহক এতিয়া দি দিছে। তেনেকৈ আমাৰ বিভিন্ন ক্ষেত্ৰত থকা টকা পইচা কাটি আনি এতিয়া আমাৰ কৰোনাৰ পৰা আমি বাচিবলৈ চৰকাৰখনে খৰচ কৰিব লগা হৈছে আৰু খৰচ কৰিব লাগিব। গতিকে আমাৰ GDP কৰোনাৰ আগতে এনেই কম আছিলে। তাৰ উপৰিও আমাৰ স্বাস্থ্যৰ কাৰণে, আমাৰ কৰোনা ভাইৰাছৰ কাৰণে খৰচ কৰাৰ কাৰণে এই এটকীয়া চাউল আপোনালোকে মাইনাছ কৰক। আপোনালোকে যিবিলাক সুবিধা পাই আছিলে চৰকাৰৰ পৰা ব্যক্তিগতভাৱে, বা আমি যিবিলাক সুবিধা পাই আছিলোঁ, আচলতে বহুত সুবিধা আমাৰ মাইনাছৰ ঘৰত যাব, আমি নেপাব পাৰোঁ। তাৰ কাৰণে আমি চৰকাৰখনক দুখিলেও নহ'ব। নেক্সট হৈছে আমাৰ এতিয়া টুৰিজিম, মানে কি হৈছে, বিভিন্ন দেশৰ পৰা, মানে বিভিন্ন দেশত এতিয়া কাজিৰঙালৈ কিমান মানুহ আহে, জানুৱাৰীৰ পৰা আমাৰ ডিচেম্বৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে, যে বিভিন্ন ফৰেনৰ, বাহিৰৰ দেশৰ মানুহবিলাক কাজিৰঙা চাবলৈ আহে। যেনেকৈ বিভিন্ন ঠাই ভাৰতবৰ্ষত চাবলৈ আহে, ভাৰতবৰ্ষৰ মানুহ চাবলৈ যায়। তাৰ পৰা টুৰিজিম বিভাগত কি হৈছে, যথেষ্ট মানে চৰকাৰৰ পৰা আয় হৈছিলে। ভাৰতৰ তাজমহলটো চাবলৈ বহুত মানুহ আহিছিলে, তেনেকৈ বিভিন্ন ঠাই চাবলৈ আহে। গতিকে এই টুৰিজিম বিভাগটো কিন্তু বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব। কৰোনা ভাল হোৱাৰ লগে লগে কিন্তু মানুহৰ অবাধ অহা যোৱা নচলিব। মানুহে প্ৰথমতে অহা যোৱা কৰিবলৈ ভয় খাব। গতিকে টুৰিজিম বিভাগটো মানে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে চৰকাৰৰ আয় কমাৰ লগতে যিবিলাক বাছ চলে,
যিবিলাক ট্ৰেইন চলে, যিবিলাক এৰোপ্লেন চলে, তাতো কিন্তু ক্ষতিগ্ৰস্ত হ'ব, বাহিৰৰ মানুহ নাহিব। সেইফালৰ পৰা চৰকাৰৰ আয় কিছু কমিব। তাৰ পিছত যিবিলাক হোটেল চলে, ব্যক্তিগতভাৱে হওক, সেই হোটেলবিলাকৰো কিন্তু আয় কমি যাব। এনেকৈ ইটোৰ লগত সিটো জড়িত হৈ কিন্তু বিভিন্ন ক্ষেত্ৰত কি হ'ব, বহুত মানুহৰ চাকৰি যাবগৈ পাৰে। আৰু এইটো মানে সংশয় কৰা হৈছে, এইটো চিন্তা কৰা হৈছে যে এই কৰোনাৰ কাৰণে পৃথিৱীত 1.5 কোটিৰ পৰা 2 কোটি, ইভেন 2 কোটিতকৈ বেছি পৃথিৱীত নতুন দুখীয়া মানুহৰ সৃষ্টি হ'ব পাৰে। গতিকে চৰকাৰী সা সুবিধা আমাৰ কমিব পাৰে, নতুন দুখীয়া মানুহৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি বহুত সুবিধাৰ পৰা আমি বঞ্চিত হ'ম, মানে আমি চৰকাৰে ইচ্ছা কৰিলেও হয়তো আমাক দিব নোৱাৰিব পাৰে। চৰকাৰ আয় ইনকাম কমি যাব। গতিকে সকলোৱে এতিয়া মাইনাছৰ হিচাপ কৰক, আৰু সকলোৱে যেতিয়া আমাৰ লকডাউন খুলিব তেতিয়া আমি কেনেকৈ চলিম, লকডাউন খোলাৰ পিছত আচলতে কি ব্যৱসায়সমূহ চলিব সেইটো কথা চিন্তা কৰক। সকল মানুহৰ চাকৰি যাব, তেওঁলোকে কি কৰি চলিব সেইটোৰ ওপৰত আপোনালোকৰ মতামত আগবাঢ়ক। সেইটোৰ ওপৰত বিভিন্নজনে মতামত আগবাঢ়ক। কেনেকৈ সমাজখন চলিব, কেনেকৈ আমি যিটো অৰ্থনৈতিক দুৰৱস্থা হ'ব কৰোনাৰ পিছতে তাৰ সৈতে কেনেকৈ মোকাবিলা কৰিম, সেই কথাবিলাক আপোনালোকে বিভিন্ন ধৰণৰ বুদ্ধিজীৱীয়ে আগবঢ়োৱা কথাবিলাক আপোনালোকে শুনক, আপোনালোকে চৰ্চা কৰক, পঢ়ক, তেতিয়াহে আমাৰ সমাজখন লাভৱান হ'ব। গতিকে প্ৰিয় দৰ্শকসকল, শেষত এইটোকে কৈছোঁ, বিভাজন আৰু যোগ, হৰণ আৰু যোগ অংক বাদ দি আপোনালোকে মাইনাছৰ অংক কৰক আৰু চিন্তা কৰক, তেতিয়াহে আমি সমাজখন আগুৱাই নিব পাৰিম। ঠিক আছে, আজিলৈ ইয়াকে ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব আপোনালোকে, মানুহে এই কথাবিলাক বুজক। এয়া মোৰ অপিনিয়ন, আপোনালোকে কমেণ্ট দিব। আৰু যদি মোৰ চিন্তাধাৰাৰ সৈতে আপোনালোকৰ চিন্তাধাৰাৰ কিছু মিল আছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ আপোনালোকে ছাবস্ক্ৰাইব, মানে আপোনাৰ মোৰ ইউটিউব চেনেল পৰিৱৰ্তন আৰু শিক্ষা আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ।